চাই থাকক আমিনগাঁও টাউনখন কেনেকুৱা সকলো দেখাই থাকিম বজাৰ আজি কিবা কিবি যদি বন্ধ নাই তেতিয়া দেখাবলৈ সকলো পাৰিম চাই থাকক আমিনগাঁও টাউন চাওক আমিনগাঁও টাউনখন গুৱাহাটী আমিনগাঁও হয় জেগাডোখৰ চাই থাকক কেনেকুৱা কি হয় জেগাবোৰ চ' আমি ইয়াৰ নতুন হয় নতুনকৈ এডমিশ্যন লৈছোঁ সঞ্জয় এইপিনে আৰু লগৰ দুজন আছে কাপোৰ বজাৰত চাই থাকক আমিনগাঁও বজাৰ এয়া আমিনগাঁও বজাৰত আমি এতিয়া ঘূৰি ফুৰিছোঁ চাই থাকক এটা বস্তু দেখাইছে চাওক সেইবোৰ গোবৰ যে আমাৰ এইপিনে গোবৰ যিহেতু গছৰ মচো ইয়াত সিহঁতি গোবৰটো মানে সাৰ বনায় খৰি বনায় মানে যিহেতু আমি মানে ভাত শাক বনাবৰ কাৰণে বা কিবা কিবি বনাবৰ কাৰণে যেনেকৈ আমি আমাক খৰি দৰকাৰ হয় সিহঁতি মানে গোবৰটো এক খৰিৰ দৰে ব্যৱহাৰ কৰে আহি আছোঁ ক'ত পামগৈ ঠিকান নাই চ' আমিও ইয়াৰ নতুন হয় আমিনগাঁও যিহেতু গুৱাহাটী আমিনগাঁও টেকন'লজি চেণ্টাৰ MSME আমি ইয়াৰ নতুন ওলাই আহিছোঁ ইয়াৰ সঞ্জয় আৰু মই লগৰ তিনিজনমান আছে তিনিজন নে চাৰিজন আছে তিনিজন চাৰিজন মানে সিহঁতি দোকানত কিবা ফটো বনাই আছে আৰু আমি সঞ্জয় মই এনেই অলপ খোজকাঢ়ি আছোঁ দিনটো ৰুমতে সোমাই আছোঁ আজি ক্লাছটো নগ'ল যিহেতু কিমান চাফ চিকুণ লগৰ দুটা আগত গৈ আছে টাটা বাই বাই আমিনগাঁও টাউনখন ইমানেই